তো আমি এতিয়া এইফালে যাম, এইফালে যাম, এইফালে যাম ফাৰ্ষ্ট। এইফালে কি আছে আপোনালোকক দেখাম। এইটো হৈছে মন্দিৰ, শিৱ মন্দিৰ, বহুত বেছি পুৰণা। তো এইফালে আছে কোৱাৰ্টাৰবিলাক, যেনেকৈ কাম কৰা মানুহবোৰ ইয়াতে থাকে, সেইকাৰণে এয়া হৈছে কোৱাৰ্টাৰ। বলক এতিয়া বেলেগ ফালে যাম। তো এয়া হৈছে ৰাস্তা, আৰু বহুত দূৰৰ ফালে আছে কোৱাৰ্টাৰবোৰ, আৰু লগতে এটা খেতিবোৰ আছে। বলক এতিয়া বেলেগ ফালে যাম। এইবোৰ হৈছে নাৰিকলৰ বাগান, নাৰিকলৰ গছ। এইটো ৰাস্তাটোৰ এইফালে আছে নাৰিকলৰ গছবোৰ, আৰু লগতে মাজত আছে কিবা কিবি এইবিলাক কি বা নাৰিকলৰ নেকি, নাৰিকলে নেকি, তথাপি এয়াই নাৰিকল হয়। লগতে জালুকো আছে ইয়াতে। বলক এইবাৰ বেলেগ ফালে যাম। এতিয়া পূৰা চিধা যাম, পূৰা চিধাত কি আছে সকলোবোৰ দেখুৱাম। বলক আহিলোঁ, আৰু এতিয়া আমি এইফালে যাম। আমি আহি থাকোঁতে এইফালে কি ধুনীয়াকৈ লৈছোঁ, পূৰা টিকলা লেচু লাগি আছে ইয়াতে, বিৰাট ভাল লাগে এনেকুৱা লেচু। আছে গ্ৰীণ হাউচ, এয়া আৰু এইফালে পূৰা গ্ৰীণ হাউচ আছে। তো এইফালে আছে ফাৰ্মাৰ্ছ হোষ্টেল। এইফালে নাৰিকলৰ গছ আছে, আৰু লগতে এইবিলাক কিবা গছ নাজানো সেনেকৈ আছে। বলক এতিয়া এইফালে যাম। গ্ৰীণ হাউচ, আৰু লগতে আছে কোৱাৰ্টাৰবিলাক আছে এইফালে, আৰু এইবিলাক গ্ৰীণ হাউচ। দুডাল কঁঠালৰ গছ, পুৰা ডাঙৰ গছ আছে ইয়াতে, আৰু ইয়াতে কঁঠাল লাগি আছে। এইবিলাক কঁঠাল। তো এয়া ইফালে আছে তামোলৰ গছবোৰ, এইবোৰ যিটো মোৰ মাজে মাজে ৰিলচত দেখা পায়। এইখিনি এৰিয়া দেখা পায়। এতিয়া দেখাম এইফালে দেখাম, এইফালে আছে কোৱাৰ্টাৰবিলাক। তো এইফালে আছে ফুলৰ বাগান, যিটো মোক ৰিলচত দেখা পায়। এইফালে আছে পদুম ফুল। এইটো হৈছে কিবা ফুল নাজানো।